চীনৰ মিয়াবাকি পদ্ধতিৰে যোৰহাটৰ ৰংদৈ অঞ্চলত গঢ় লৈ উঠিছে এখন অৰণ্য। প্ৰায় 700 বিধ বিভিন্ন ঔষধি গছ আৰু লগতে আমাৰ হেৰাই যাব ধৰা কিছুমান গছ তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বেও আমি তালৈ আহিছিলোঁ, তাৰে কিছু সংখ্যক গছৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছিলোঁ। আজি পুনৰ তালৈ আহিছোঁ কিছু সংখ্যক গছৰ সৈতে চিনাকি হ'বৰ বাবে। গতিকে আহকচোন সেই জংঘলখনলৈ যাওঁ আৰু কিছু গছৰ সৈতে আজি আকৌ চিনাকি হওঁ। সেই জংঘলখনৰ এটা অংশ হৈছে এয়া। ইয়াত দেখা প্ৰতিজোপা গছেই হৈছে ঔষধি গছ, প্ৰতিজোপা গছেই হৈছে বিশেষ। দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আজি পুনৰ আহিলোঁ আপোনাৰ ওচৰলৈ। হয়। কেইদিনমানৰ পূৰ্বে আহিছিলোঁ কিছু সংখ্যক গছৰ সৈতে চিনাকি হ'বৰ বাবে। হয়। আজি আকৌ আহিছোঁ আৰু কিছু সংখ্যক গছৰ সৈতে চিনাকি হ'বৰ বাবে। তাতে আমাক এই ভিডিঅ'টোত এজনে কমেণ্ট কৰি লিখিছিলে যে তেওঁ দীঘলতি গছজোপা চাব বিচাৰে। তাৰ পৰাই আমি আৰম্ভ কৰোঁ। নিশ্চয়। হয়, আহক সোমাই আহক। আপোনালোকে ইয়াত যিমান সংখ্যক গছ দেখিছে প্ৰতিজোপা গছেই মেডিচিনেল প্লেণ্ট হয়। হয়, তেখেতৰ আপোনাৰ কমেণ্টত ময়ো শুনিছিলোঁ দীঘলতি গছ চাব বিচাৰিছে। এইবিলাকেই হয় দীঘলতি গছ। এইজোপা দীঘলতি গছ? হয় হয়। এজোপা নহয়, ইয়াত বহুত দীঘলতি গছ আছে। এইজোপাই হয় দীঘলতি গছ। আৰু দীঘলতিডাল বিশেষ দিনাখন গৰুৰ বিহুৰ দিনাখন ইউজ হয়। আৰু লগত দীঘলতিৰ লগত আৰু এডাল গছ ইউজ হয় মাখিয়তী। লগত এইজোপা আছে মাখিয়তী। মাখিয়তী প্ৰায় সংখ্যকে চিনি পায়। দীঘলতিজোপা সাধাৰণতে চিনি নাপায়। এইজোপাই হৈছে দীঘলতি। এইজোপাই দীঘলতি এজোপা নহয়, ব্যৱহাৰ হয়। বহুত দীঘলতি গছ আছে ইয়াত। দীঘলতি দীঘলপাত, হয়, মাখি মাৰো জাত জাত। তাৰ লগতে আৰু এজোপা গছ আছে, আপুনি নিশ্চয় এই গছবিধ চিনি পায়। টিকনি বৰুৱা লতা। হয়, এইডালে বিহুৰ দিনা ব্যৱহাৰ কৰা নহয়। হয়, এই গছডাল উৎকৃষ্ট মেডিচিনেল প্লেণ্ট হয়। এইডাল বিশেষকৈ আপোনাৰ গৱেষণাত দেখা গৈছে। হয়, ইয়াত যদি চব্জি বনাই খায়, বিশেষকৈ হয় যদি খায় তেতিয়া মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ মানে স্তন কেঞ্চাৰ কোনো পধ্যেই হ'ব নোৱাৰে বুলি প্ৰমাণ হৈছে। কিন্তু এই কথাটো আচলতে জনা নাছিলে প্ৰথম অৱস্থাত। আমাৰ অসমীয়া সাধাৰণতে 100 এবিধ শাকৰ লগত কিছু সংখ্যক লোকে ইয়াৰ আগটো খায় আৰু বাকীসকলে বিহুৰ নামত কেৱল মাত্ৰ এবাৰ ব্যৱহাৰ কৰে, দুৱাৰ মুখত এডাল আঁৰি থয়। কিন্তু ইয়াৰ এটা খুব সুন্দৰ ঔষধি গুণ আছে আৰু এইটো প্ৰমাণ হৈছে যে ইয়াৰ আগসমূহ যদি ভাজি খোৱা যায় তেনেহ'লে স্তন কেঞ্চাৰ নহয় মহিলাসকলৰ। আৰু ইয়াৰ বহুত ঔষধি গুণো আছে, সেই কথা গম পালোঁ। টিকনি বৰুৱা লতা। আৰু এইডাল বাংলাত আপোনাৰ কুমাৰী লতা বুলি কয়। আৰু এই মহা ঔষধিযুক্ত গছ টিকনি বৰুৱা। আপুনি যদি কুমাৰী লতা বুলি মাৰে তেতিয়া কিছু দেখিব এইডাল মানে সাপে এই গছডালৰ অংশটো খাই পেলায়, আগটো খাই পেলায়। কাৰণ এইকাৰণেই খায়, সাপৰ প্ৰজনন ক্ষমতা বৃদ্ধিৰ বাবে এই গছডালৰ আগটো পায়ে খাই পেলায় সাপে। আৰু সাপে এইকেইডালো খাই পেলালেহেঁতেন। ইয়াৰ লগত এটা বিশেষ বস্তু ৰাখিছোঁ কাৰণে নাখায়, কাৰণ ইয়াৰ তলতে মই সৰ্পগন্ধাৰ গছ ৰাখি থৈছোঁ। এইজোপা হৈছে সৰ্পগন্ধা। সাপ নাহিবৰ বাবে এই গছজোপা হয়, কিন্তু গুটি লাগি আছে। সৰ্পগন্ধা গছজোপা মেডিচিনেল প্লেণ্ট হয় আৰু থাকিলে সাপ নাহে বুলি এটা প্ৰবাদ আছে। এই গছবিলাকৰ আগ যাতে খাই নেপেলায় সেইবাবে মই সৰ্পগন্ধা গছ থৈছোঁ। সৰ্পগন্ধা গছজোপা আগবোৰ খাই দিলেহেঁতেন। আগ অন্যটো চাব, আপুনি আগ খাইছে, যিহেতু আগ খাইছে। লগতে আপুনি ইয়াতে আপুনি যদিও এখন হাবি দেখিছে, প্ৰতিজোপা গছে মেডিচিনেল প্লেণ্ট হয়। এইজোপা আপোনাৰ চোম হয়, মুগা চোম গছ। আৰু ইয়াৰ লগতে আপোনাৰ এজোপা আছে, আপোনাৰ ওচৰত নাযাব, এইজোপা আছে চোৰাত গছ। জয়মতীক যেন শাস্তি দিছিলে চোৰাত গছে যেন পৰাইছিলে, আপুনি দেখাব পাৰে। এই চোৰাত গছজোপাও হৈছে মেডিচিনেল প্লেণ্ট, মহা ঔষধিযুক্ত গছ। এইজোপাই হৈছে চোৰাত। চোৰাত গছ আৰু বান্দৰ কেঁকুৰা, হয়, যিটো হাবিত পায় সেইটো একেধৰণৰ গছ নেকি? ৰিয়েকশ্যন একে কৰে। আপোনাক খজুৱাই দুইটা বস্তু, যদিও খজুৱাই দুইটা বস্তুৱে মেডিচিনেল প্লেণ্ট হয়। এইজোপা হৈছে আপোনাৰ বান্দৰ পিয়লা গছ। কাৰ্বি জনগোষ্ঠীৰ লোকসকলে এইজোপা উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰে, তেওঁলোকৰ মাংগলিক অনুষ্ঠানত। আৰু ইয়াৰ এটা ফল লাগে, এই ফলটো মেডিচিনেল হয়, এইটো চব্জি বনাই খায়। এইজোপা হৈছে কৰ্জা টেঙা। মই কিছু টেঙা দেখাম, ওচৰত আছে গতিকে কৈছে এইজোপা হৈছে কৰ্জা টেঙা। আৰু অসমৰ হাবিৰ পৰা হেৰাই যোৱা এইজোপাই হৈছে বন পিঠা। এই গোটেইখিনি বন পিঠা হয়, এইটো ফল হয়, শুনি আছো, ফলটো দেখা নাই। বন পিঠা, ফলটো কেনেকুৱা হয়? ফলটো আপোনাৰ পকিলে হালধীয়া হয়, খাবলৈ আপোনাৰ খালে যদি অকণ স্পীডত খায় ডিঙিত চটা মাৰি ধৰে। এই ফলটো হাবিৰ পৰা বিলুপ্তি হৈছে অলৰেডি। ডাঙৰ নে? ফলটো মিডিয়াম টাইপৰ। মিডিয়াম টাইপৰ। এইজোপা কি গছ? এইজোপা হৈছে মাল্টি ভিটামিন প্লেণ্ট। আমাৰ ডক্টৰে যেন আপোনাৰ প্ৰেছক্ৰিপশ্যন লিখোঁতে তলত আপোনাৰ ভিটামিন কিবা টেবলেট লিখি দিয়ে বা তাৰ বদলি এইজোপা চব্জি বনাই খাব পাৰে, আপোনাৰ চুপ বনাইও খাব পাৰে,
এজোপা হৈছে মাল্টিভিটামিন ইয়া পাত খালে হৈ যায় পাত খালে হৈ যায় মাল্টিভিটামিন প্লেন্ট হয় এইবিলাক সব মাল্টিভিটামিন পাত দুটামান খাই দিওঁ হয় 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 আৰু মনিছাল আমাৰ চুলিত আগত শ্যাম্পু যেতিয়া নহৈছিলে তেতিয়া মনিছালে ধুইছিলে চুলি এজোপা হৈছে মনিছাল এজোপা হৈছে আপোনাৰ মিৰিকা টেঙা ইয়াত টেঙা বহুত আছে মই দেখাই যাম এজোপা হৈছে মিৰিকা টেঙা তাৰপিছত আপোনাৰ চুলিৰ ক্ষেত্ৰত সেই মনিছালৰ সৈতে আৰু এটা বস্তু আছে যদিও এইখিনি হাবি জংঘল দেখিছে ইয়াৰ আমি গছকি থকা প্ৰতিজোপা গছেই হৈছে ঔষধি গছ এইখিনি মহাভিংগৰাজ এইখিনি মহাভিংগৰাজ হয় হয় এইজোপা মহাভিংগৰাজ নহয় ইয়াৰ ফুল দুটা আপোনাৰ ডিফাৰেন্স চক কিন্তু এইজোপা আমি গছকি থকা এইখিনি হৈছে মহাভিংগৰাজ এইজোপা শুকলতি এজোপা ঔষধি গছ ইয়াত থকা চবেই ঔষধি গছ এজোপা হৈছে ইনচুলিন প্লেণ্ট ডায়েবেটিছ হ'লে পায় ইনচুলিন প্লেণ্টৰ আৰু আছে গছ বেলেগ গছ এজোপা হৈছে গাইনোৰা পকুমেন্স আফ্ৰিকাৰ গছ হয় ই প্ৰমাণ হৈছে কোনোবাই চাৰ্চ কৰি চাব পাৰে গাইনোৰা পকুমেন্স যদি আপুনি খায় পাত যদি খায় ইয়াৰ পাত বনাই খাব পাতো খাব পাৰে চুপ কৰি চব্জি আফ্ৰিকাত এজোপা ভাজি কৰি খোৱা দেখিছোঁ ডায়েবেটিছ নিয়ন্ত্ৰণত লগে লগে আহি যায় বুলি প্ৰমাণ হৈছে এই গছজোপা আপোনাৰ ভিডিঅ' চোৱাৰ পিছত মোক এজন মানুহে ফোন কৰিছিলে যে নগাটেঙা দেখুৱাব হয় এয়াই হৈছে নগাটেঙা নগাটেঙাৰ লগতে আছে আপোনাৰ টেপৰ টেঙাটো উৎকৃষ্ট মেডিচিনেল প্লেণ্ট হয় টেপৰ টেঙা আজিকালি কমি গৈছে আগতে হাবিবোৰত আছিল হয় টেপৰ টেঙা তাৰপিছত ইয়াৰ লগতে আছে আপোনাৰ সেইদিনাখন মই আপোনাৰ ভিডিঅ'টোত কৈছিলোঁ ভাৰ্ণনীয়া আমাকডেলিনা বুলি কিন্তু এই গছটো আপোনাৰ বাটাৰ লিফ বুলি মাৰিলে চাৰ্চ কৰিলে আহে সেইকাৰণে মই কথাটো ক'লোঁ তাৰপিছত এইজোপা হৈছে অনন্তমূল মেডিচিনেল প্লেণ্ট হয় অনন্তমূল হয় আৰু এইজোপাৰ নাম হৈছে আপোনাৰ আৰ্টিমিচিয়া মেলেৰিয়া ঔষধ যেন প্ৰস্তুত কৰে এই গছজোপাৰ পৰাই কৰে আৰ্টিমিচিয়া বুলি চাৰ্চ কৰিলে আপুনি দেখিব আৰ্টিমিচিয়া ননী গছ বহুত আছে দেখাম ননী আপোনাৰ এইজোপা হৈছে আপোনাৰ বগা বাহেক কেইবাটাও বগা বাহেক এইজোপা হৈছে বগা বাহেক বাহেকৰ ফুলটো খায় নহয় জানো বাহেকৰ পাত খায় কাহ হ'লে পাত খায় পৰিমাণ লৈ ইয়াতে এইজোপা হাড়জোৰা দিয়া বন হাড়জোৰা দিয়া লতা বুলি কয় যে হয় হাড়জোৰা দিয়া লতা কেইবাটাও প্ৰজাতি আছে আৰু আছে এইজোপা আৰু আছে এইজোপাই হৈছে হাড় যদি ভাগে ফ্ৰেকচাৰ হয় অলপ পিচি পেলাই যদি বাঢ়ি থৈ দিয়ে কামতো আহে কিন্তু কবিৰাজি কি কামত আহে বেছি ডেছক্ৰিপশ্যন নিদিওঁ কবিৰাজ বুলি ক'ব কিন্তু হাড়জোৰা দিয়া লতা দেখা নাছিলো শুনি আছিলো আজি দেখি ভাল লাগিলে এজোপা হৈছে ধূনা গছ ধূনা কেইবা প্ৰকাৰো আছে ইয়াতে যদি কাটি দিয়ে ধূনা পিছদিনাখন ধূনা ওলাব আঠা ওলাব সৰু আছে ধূনা হিচাপে ব্যৱহাৰ কৰিব সেইটোৱে কালেকশ্যন কৰি এজোপাই হৈছে ধূনা গছ হয় এই সুগন্ধিটো এই গছত থাকেই তাৰমানে সেই লাটোত থাকিব ওলাব লাতে থাকিব লাতে সুগন্ধটো পাছত আকৌ যোগ কৰা নহয় বিশুদ্ধ ধূনা সঁচাকৈ প্ৰকৃতিটো বৰ বেলেগ ধৰণৰ কিছুমান গছ থাকে হয় এইখিনি হৈছে নাগলিংগম গছ ইংৰাজীত ক'ব কেনন বল 100 জোপা গছ মই আনিছো ইয়াৰ মহন্ত ফুলটো প্ৰাকৃতিক শিৱলিংগ হয় ঔষধি গছ আফ্ৰিকাত এই গছজোপা যিটো বল লাগিব কেনন বল বুলি কওঁতে ইয়াত আপোনাৰ বল লাগিব ফুল হোৱাৰ পিছত বল হ'ব আফ্ৰিকাত এইটো দেশীয় সুৰা প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে আৰু হাতীৰ প্ৰিয় খাদ্য হয় কেনন বল আপুনি কেনন বল বুলি চাৰ্চ কৰিলে দেখিব আৰু এই গছজোপা আপোনাৰ মহত্বপূৰ্ণ এজোপা গছ আপোনাৰ এটা নিউজ মই পাইছিলোঁ দুজোপা গছ ডিগবৈ শোধনাগাৰৰ ওচৰত আছে কিন্তু মানুহে কাটিলেই অমংগল হয় এই গছজোপা মন্দিৰ তেনেকুৱা পবিত্ৰ স্থানতহে হয় কিন্তু শাওণ মাহত এই গছজোপা যদি কোনো মহিলাই পূজা কৰে তেওঁ মনোবাঞ্ছা পূৰ্ণ হয় এই গছজোপাৰ আৰু এই গছজোপাৰ ফুলত ঐশ্বৰিক শক্তি আছে এইজোপা হৈছে আপোনাৰ ননী গছ মানুহৰ শৰীৰটো সুস্থ ৰাখিবৰ বাবে এই গছজোপাৰ প্ৰয়োজনীয়তা বহুত আছে এই গছজোপাৰ 12 মাহে ফল লাগি থাকে এতিয়া বৰ্তমান এই ননী ফলৰ জুচ 1 লিটাৰৰ দাম পিয়ৰ জুচ 1 লিটাৰৰ দাম প্ৰায় 3000 টকা চলি আছে ইয়াৰ এই গছজোপা এইখিনি ফল দেখিছে মেচিয়ৰ ফল এইখিনি ছিঙিব হ'ল এই ফলখিনি মই দেখাই দিছোঁ ছিঙি এইখিনি হৈছে ননী ফল এইখিনি যদি কাছৰ বৈয়াম এটাত প্ৰিজাৰ্ভ কৰে ইয়াৰ পৰা জমি যিটো ৰস ওলাব সেইটোৱে হ'ব বিশুদ্ধ ননী জুচ আমাৰ প্ৰয়াত আপোনাৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে এই গছজোপাৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে আৰু তেখেতে বহুত ৰিচাৰ্চ কৰিছিলে এই গছজোপাৰ ওপৰত আৰু এখন গৱেষণা পত্ৰত মই দেখিছোঁ 175 বিধ বেমাৰ
বাবে এই গছজোপা উৎকৃষ্ট বুলি প্ৰমাণ হৈছে হা এইখিনিয়ে হৈছে আফ্ৰিকাৰ ননী ননী তাৰপিছত আপুনি দেখিব এই গছখিনি হৈছে আফ্ৰিকাৰ আপোনাৰ মেহগনি কেইবাটাও প্ৰজাতি আছে এজোপা আফ্ৰিকাৰ ইয়াৰ পাত মৌ খেদোৱাত ব্যৱহাৰ কৰা হয় মৌ খেদোৱাত ধূপত প্ৰস্তুত কৰা হয় পাত গুটি 5,000 টকাত কেজি চেল হয় কাঠৰ 1 কিপি মেহগনি কাঠৰ দাম আপোনাৰ পায় এতিয়া বজাৰৰ মূল্য 40,000 টকা হয় এই গছজোপাৰ কথাটো গম পাইছিলো কিন্তু পাত আৰু পাতটো আপোনাৰ এই গছজোপা মহা ঔষধি গছ মেডিচিনেল প্লেণ্ট হয় পাত মৌ খেদোৱা ধূপ বা মৌ খেদোৱা অন্য হেয়াত পাত ব্যৱহাৰ হয় গুটি ব্যৱহাৰ হয় কিন্তু কাঠৰ ইয়াৰ 100 বছৰ আয়ুস আছে বুলি জাহাজ তৈয়াৰ কৰাত এই কাঠজোপাই মেইন ব্যৱহাৰ কৰা হয় এই গছজোপা কি হয় যথেষ্ট ঔষধি গছ এজোপা কটাঘাত যদি লগাই দিয়ে হয় অসমীয়াত বিশল্যকৰণী বুলি কয় আগৰ ভিডিঅ'ত আমি দেখাইছো বিশল্যকৰণী এজোপা নহয় কিন্তু আমাৰ মানুহে এজোপাকে বিশল্যকৰণী বুলি কয় কিন্তু গছজোপাৰ কিন্তু গুণ আছে মেডিচিনেল প্লেণ্টে হয় ইয়াত থকা প্ৰতিজোপা গছে মেডিচিনেল প্লেণ্ট হয় এই ৰঙা বঙালী এজোপা মেডিচিনেল প্লেণ্টেই হয় হা আৰু দুজোপা মই গছ দেখাইছো আপোনাক এই গছজোপা আপুনি ভালকে কেমেৰাই দেখাব মই উলিয়াই দিছো গছজোপা এই গছজোপা বাঘনলা নো গছ আছে বুলি ক'ব বাঘনলা আছে কিন্তু আমি এইজোপা বাঘনলা বুলি নাভাবো বেলেগ এজোপা এইজোপাই হৈছে বাঘনলা পাৰ্বত্য জিলাত আপোনাৰ এই গছজোপা কাৰ্বি আংলং চাইডে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ পাতৰ ৰস প্ৰায় এমাহ খালেই সেই লোকসকলৰ ডায়েবেটিছ কম একেবাৰে নিৰ্মূল হৈ যায় বুলি মানে তথ্য সহকাৰে মানে প্ৰমাণ কৰিছে হয় তাৰপিছত তাৰ চাইডতে আৰু এজোপা গছ আছে ইয়াতে সততে নেদেখা ডালমকৰা এজোপা মানে আপোনাৰ কিছুমান মানুহৰ খৰ খজুলি হ'লে ডক্টৰো ভাল কৰিব নোৱাৰে কামত নিদিয়ে কিন্তু ইয়াৰ গুটি যদি আপুনি পিচি লগাই দিয়ে তাৎক্ষণিকভাৱে ভাল হৈ যায় মই আপোনাক কমেণ্টত আৰু এটা বস্তু আহিছিলে মোলৈ যথেষ্ট ফোন আহিছিলে যে আপোনালোকে ভূমিচম্পা দেখুৱালে এজন মানুহে ক'লে আপোনালোকে ভূমিচম্পা দেখুৱালে চেনী চম্পা দেখুৱাওক হয় চেনী চম্পা গছজোপা দেখাওঁ আপোনাক এজোপা হৈছে চেনী চম্পা যিজন ব্যক্তিয়ে কমেণ্ট কৰিছিলে তেওঁক দেখুৱাইছো এইজোপা হৈছে ফুলি থকা চেনী চম্পাও দেখুৱাম যেতিয়া ফুলিব তেতিয়া আপোনাক ফুলি থকা চেনী চম্পাও দেখুৱাম বগা ফুলে নহয় জানো খুব ধুনীয়া গোন্ধায় কেইবা প্ৰকাৰ আছে হালধীয়াও আছে বেলেগ মেইন অৰিজিনেল বা বগা হয় এই যি এখন আপোনালোকে জংঘলৰ নিচিনা দেখিছে ইয়াত বিশৃংখল হৈ থকাৰ দৰে হয়তো আপোনালোকৰ অনুভৱ হ'ব পাৰে কিন্তু ইয়াত যিজোপা গছ আছে প্ৰতিজোপা গছেই ঔষধি গছ এতিয়া চপৰা এটা লৈ যদি দলি মাৰি দিয়ে কোনোবা এজোপা ঔষধি গছতে পৰিব নহলে হয়তো সেইজোপা হ'ব অসমৰ পৰা হেৰাই যাব ধৰা এজোপা গছ খুব ভাল লাগিলে প্ৰায় 700 জোপা গছ বৰ্তমানলৈকে তেওঁলোকে চিনাক্তকৰণ কৰিছে আৰু বহুত গছ ইয়াত আছে আপুনি যদি আমাৰ হেৰাই যাব ধৰা কিছুমান গছৰ সৈতে যিবোৰৰ নাম আপুনি শুনি আছে কিন্তু দেখা নাই তেনেকুৱা গছৰ সৈতে যদি চিনাকি হ'ব বিচাৰে তেনেহলে দাদাৰ সৈতে যোগাযোগ কৰি ইয়ালৈ আহিব পাৰে বা এনেকুৱা কিছুমান গছ ঔষধি গছৰ যদি আপুনি সদায় চিনাকি হ'ব বিচাৰে তেতিয়াও আপুনি দাদাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু এই যি স্থানটো এই স্থানটো আছে যোৰহাট জিলাৰ ৰংদৈত আৰু দাদাই এটা খুব সুন্দৰ নাম দি লৈছে দা জংগল আৰু কম সময়ৰ ভিতৰতে এই জংঘলখন সম্পূৰ্ণ হৈ উঠিব গতিকে আপোনালোকে নিশ্চয় আহিব ইমানখিনি সময় আপোনালোকে আমাৰ লগত থাকি এই উদ্ভিদসমূহৰ সৈতে চিনাকি হোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দাদা আপোনাকো বহুত বহুত ধন্যবাদ Amulya Axom